নমস্কাৰ। প্ৰথমতে দৰং ওদালগুৰি সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি দৰং ওদালগুৰিৰ লগতে সমগ্ৰ অসমত যি নিৰ্বাচন সেই নিৰ্বাচনত বিশেষকৈ অসম পাৰ্টৰ দৰং ওদালগুৰি সমষ্টিটো বৰ তাৎপৰ্যপূৰ্ণ সমষ্টি হৈছে। পূৰ্বতে মঙলদৈ আছিল আৰু এই সমষ্টিটো এতিয়া দৰং ওদালগুৰি নামে পৰিচিত। অকল সেয়াই নহয়, ইয়াত যি জনগাঁথনি আছিল তাকো পৰিৱৰ্তন হৈছে। সেই জনগাঁথনি বুলি ক'বলৈ গ'লে যেহেতু এই 50% BTC 50% নান BTC এই অঞ্চলটো পৰিছে, সেইফালৰ পৰা এই দৰং ওদালগুৰিৰ যিগৰাকী MP প্ৰাৰ্থী হ'ব তেওঁ সকলো সময়তে দুইটা অঞ্চলক এড্ৰেছ কৰিব লাগিব। সেইটো অসমৰ যিকোনো ঠাইত বক্তব্য ৰখাৰ সময়তে হওক, সমষ্টিত বক্তব্য ৰখাৰ সময়তে হওক বা পাৰ্লিয়ামেণ্টত বক্তব্য ৰখাৰ সময়তে হওক, BTC আৰু নান BTC এই দুইটা অঞ্চলৰ ৰাইজক সমানে এড্ৰেছ কৰিব পাৰিব লাগিব। মই ভাবোঁ যে মই দীঘলীয়া দিন অসমৰ সকলো আঞ্চলিক বা ৰাষ্ট্ৰীয় সমস্যা যিবিলাক আমাৰ ইয়াত আছে সেইবিলাকৰ ওপৰত মই মাত মাতি আহিছোঁ আৰু তাৰ লগে লগে মই BTCত জন্মগ্ৰহণ কৰা ব্যক্তি হিচাপে BTCৰ সমস্যাও মই আটাইবিলাক বুজি পাওঁ। গতিকে দৰং ওদালগুৰিৰ ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যে মই এগৰাকী সাংসদেই নহয়, মই যদি সাংসদ হৈ যাওঁ তেতিয়াহ'লে সমগ্ৰ দৰং ওদালগুৰি ৰাইজৰ কাৰণে এডাল সাকু হ'ম, যাক দুইটা অঞ্চলৰ প্ৰতিনিধিত্ব কৰাৰ কাৰণে প্ৰকৃত এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হ'ম বুলি মই আশা ৰাখিছোঁ। আমি দেখিছোঁ যে 20 বছৰ মঙলদৈ নামেৰে থকা এই সমষ্টিটোত এটা মাত্ৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীৰ 20 বছৰ তেওঁলোকে বিজয়ী হৈছে আৰু এই 20 বছৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষকৈ শেহতীয়াকৈ যিগৰাকী তেওঁলোকৰ MP আছে দিলীপ শইকীয়া, গোটেই দুইটা অঞ্চলতে তেওঁ কি কাম কাজ কৰিছে এই অঞ্চলৰ ৰাইজে জানে। আৰু তেওঁ যদি আপোনালোকক প্ৰপাৰলি ৰিপ্ৰেজেণ্ট কৰিব পৰা নাই তেতিয়াহ'লে এইবেলি আপোনালোকে নিশ্চয় BPFৰ মই প্ৰাৰ্থী হিচাপে আৰু ইতিমধ্যে এটা ৰাজনৈতিক দল, ৰেজিষ্টাৰ্ড ৰাজনৈতিক দল, তেওঁলোকেও বিনা চৰ্তে AIDFৰ সমৰ্থন আগবঢ়াইছে। গতিকে আমি জিকিম। ইয়াৰ উপৰিও মই আশা ৰাখোঁ যিবিলাক ৰাজনৈতিক দল আৰু ব্যক্তিয়ে যোৱা দীঘলীয়া দিন 20 বছৰে বিজেপিক পৰাজিত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে, সেই ভোটাৰসকলকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে এই অঞ্চলটোৰ যাতে উপযুক্তভাৱে পাৰ্লিয়ামেণ্টত আপোনালোকৰ সমস্যাবিলাক দাঙি ধৰিব পাৰে তেনেকুৱা মানুহ আপোনালোকে নিৰ্বাচিত কৰক। আৰু মই নিজে ভাবোঁ যে এই অঞ্চলৰ বিষয়সমূহ যিহেতু মই জ্ঞাত আৰু মই সেই সমস্যাসমূহ দাঙি ধৰিব পাৰিম। অকল সেয়াই নহয় যে যোৱা 20 বছৰত দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈ যিখিনি ৰাস্তা সেইটো 4 লেন আজিলৈকে নহ'ল, অথচ একে সময়তে অসমৰ বিভিন্ন ঠাইত বহুত 4 লেন হ'ল। এতিয়া নতুনকৈ 6 লেন হোৱা আৰম্ভ হৈছে অসমত। গতিকে ইয়াৰ MP সকলে কি কৰি থাকিলে আপোনালোকৰ মনত প্ৰশ্ন নাজাগেনে? ইয়াৰ MP সকলে সেই একমাত্ৰ ৰাস্তাটো যে 4 লেন হ'ব লাগিছিল তেওঁলোকে নাভাবেনে? এই অঞ্চলৰ যিসকল 6 জনগোষ্ঠীৰ লোক আছে, আমাৰ অঞ্চলতো আছে, গোটেই অসমত থকা 6 জনগোষ্ঠীক জনজাতীয় কৰিম বুলি যোৱা দীঘলীয়া দিন কংগ্ৰেছ আৰু এই BJP দুইটা দলে সেই জনগোষ্ঠীসমূহক ফাঁকি দিয়া নাইনে? এনেকুৱা প্ৰশ্নবিলাকৰ উত্তৰ এই সময়ত অসমৰ ৰাইজে দিবলৈ সুবিধা পাইছে। অন্ততঃ দৰং ওদালগুৰিৰ ৰাইজে 543 জন MPৰ ভিতৰত এজন MP আপোনালোকে বদলি কৰিব পাৰে, আপোনালোকে নতুন এগৰাকীক ইয়াত নিৰ্বাচিত কৰিব পাৰে। মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাম, আমাৰ দৰং ওদালগুৰিৰ স্বাৰ্থত, দুইটা অঞ্চলত বসবাস কৰা ৰাইজৰ স্বাৰ্থত আগন্তুক 26 তাৰিখে আপোনালোকে সকলোৱে নাঙলৰ ছবিত ভোট দি BPF দলৰ প্ৰাৰ্থী হিচাপে মোক যাতে বিজয়ী কৰায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাম।